নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। আৰু আজি মই বনাই আছোঁ ফুলকবিৰ লগত ডিম। আমি সদ্যহতে ফুলকবিৰ লগত মাছেই বনাই খাওঁ, কিন্তু আজি মই ডিম বনালোঁ আৰু কেনেকৈনো বনালোঁ আপোনালোকক দেখুৱাই আছোঁ আগলৈ। আজি ভাবিছোঁ জুইতে অকণমান বইল কৰি লওঁ এইখিনি। আমি নৰ্মেলি ভাজিয়ে খাওঁ, কিন্তু আজি এয়া মই ঘৰৰ কুকুৰা ডিম ল'লোঁ 4টা। মানুহ যিহেতু 4টা ডিমেই আমাৰ হৈ যাব। আৰু লগতে এইখিনি বইল কৰি আছোঁ মই জুইত, আমাৰ জুইশালত। আৰু লগত ইয়াত দি দিম আলু, বিলাহী, যি মই দিম ইয়াৰ লগত সকলোবিলাক ইয়াতে বইল কৰি লওঁ। আৰু ফুলকবি এতিয়াই ছিজনত বইল কৰি খাবই লাগে, কাৰণ তাত বহুত এইবিলাক যি দিয়া থাকেতো, সাৰবিলাক দিয়া থাকে, সেইটো কাৰণে আমি বইল কৰিয়ে ল'ব লাগে। আৰু সম্পূৰ্ণ বইল কৰা নাই, বেছি বইল কৰিলে বস্তুটো খাবলৈ ফেটফেটীয়া টাইপৰ হৈ যাব। সেয়ে হাফ বইল হওঁতেই মই উঠাই দিছোঁ। আৰু এতিয়া এইখিনি ৰেডি কৰি ল'ম সকলোবিলাক। ইয়াৰ পানীৰ পৰা কাঢ়ি ল'ম অলপ সময়ৰ কাৰণে। আৰু মই এটা বাতিত এই সকলোখিনি কাঢ়ি লৈছোঁ প্ৰথমতে। আৰু এতিয়া মই ইয়াত জুইত নবনাওঁ, গেছতে বনামগৈ। সেয়ে এই গোটেইখিনি মই ভিতৰলৈ লৈ যাম। লৈ গৈ কেনে ইয়াৰ এই বিলাহীটো দেখিছেনে কি ধুনীয়াকৈ বইল কৰা। এটাই কথা যে বিলাহীৰ যিটো বাকলি সেইটো হজম নহয় মানুহৰ। সেয়ে বিলাহীটো বইল কৰি দিয়াৰ কাৰণে তাৰ ওপৰত যিখন বাকলিখন সম্পূৰ্ণৰূপে এৰাই গ'ল। এয়া দেখিছেনে, অনুমান কৰিব পাৰিছে নিশ্চয়। আৰু এইফালে এতিয়া মই এইখিনি সকলোখিনি বইল কৰি ল'ম। বইল কৰি লোৱা এই ডিমকেইটা প্ৰথমতে তেলত দি দিছোঁ। নিমখ আৰু হালধি অকণমান দি দিম কালাৰটো হ'বৰ কাৰণে, আৰু সোৱাদৰ কাৰণে নিমখ। এইখিনি প্ৰথমতে ফ্ৰাই কৰি লোৱাৰ পিছত যেনেকৈ আমি নৰ্মেলি ঘৰত বনাওঁ, মছলা নিদিওঁ, নহৰু আৰু আদাৰ যি খুন্দনাত খুন্দি থোৱা পেষ্ট আছিলে সেইখিনি, আৰু লগত দিম পিঁয়াজ। এনেকৈ দি জলকীয়াৰ লগত মই প্ৰথমতে এনেকৈ ভাজি লওঁ। তাৰ পৰা ইয়াত মই যিখিনি বইল কৰি ৰাখিছিলোঁ বিলাহীটো, প্ৰথমতে বিলাহীটো দিম। যিহেতু বিলাহীটো অলৰেডি বইল হৈয়ে আছে, সেয়ে ইয়াক বেছি সিজাবৰ প্ৰয়োজনে নাই। কি ধুনীয়াকৈ ভাগি গৈছে। আৰু এইখিনি এটা গ্ৰেভি টাইপৰ হৈ যাব। আৰু ইয়াৰ পাছতে মই যিখিনি বইল কৰি ৰাখিছিলোঁ ফুলকবি, আলু, সেইখিনি ইয়াত ঢালি দিম ফ্ৰাই হ'বৰ কাৰণে অলপ সময়ৰ কাৰণে। এতিয়া এইখিনিতে মই ফুলকবি আৰু আলুখিনি ঢালি দিছোঁ। ঢালি দি ইয়াত নিমখ, হালধি সকলোবিলাক দি লৈছোঁ। আৰু লগতে অকণমান কাশ্মীৰী মিৰ্চ দিছোঁ, যাতে কালাৰটো ভাল হয়। যিহেতু মই ফুলকবিখিনি বইল কৰি দিছিলোঁ, সেইটো কাৰণে কালাৰটো ঢেলা টাইপৰ হৈ গৈছে। ফুলকবিখিনি সম্পূৰ্ণকৈ সিজা নাই, সেয়ে মই এতিয়া এইখিনি অকণমান ফ্ৰাই কৰি ল'ম আৰু ঢাকি ৰাখিম। তাৰপাছত এয়া দেখিছেনে, অলপ সময় ঢকাৰ পিছত ধুনীয়া এটা কালাৰ আহি গৈছে। ইয়াত এনেকৈ ভাজিও খাবলৈ ভাল হ'ব, কিন্তু মই আজি ইয়াত অকণমান পানী দি সিজাম, কাৰণ ডিম ইয়াতে। অকল আলুৰ লগত ডিম খাই ভাল লাগে, কিন্তু এনেকৈও কিন্তু খাবলৈ বহুত ধুনীয়া হয়। মাছৰ পৰিৱৰ্তে আজি ইয়াত দিছোঁ আমি ডিম। আৰু ইয়াত ডিম মই দি দিছোঁ 4জন মানুহৰ কাৰণে 4টা ডিম আমাৰ। আৰু দেখিবলৈ ভাল হৈছে। আৰু অভাৰ তেলো ইউজ কৰা নাই, জোখৰ পৰিমাণৰ তেল দিছোঁ মই ইয়াত। আৰু অকণমান পানী দিয়ে মই ৰাখি দিম ঢাকি অলপ সময়ৰ কাৰণে সিজিবৰ কাৰণে। এয়া লাহে লাহে উতল আহিছে। উতল অহাৰ পিছত আমাৰ এয়া আঞ্জা প্ৰায় হৈয়ে গৈছে। আৰু এনেকৈও কেতিয়াবা খাই ভাল লাগে, সেয়ে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।